তো গাইছ আজি আছো কুমৰিকাতাত এখন সৰু দোকান সোমাইছো হোটেলত কি কি খাব পায় এতে প্ৰত্যেক দিনে খাওয়া যায় আমাৰ তো আজি কি কি খাং চাই থাক এখন লাগি ভাল লাগব দেই দোকানখনত মই একেবাৰে দাঁত চাত ঠাৰাই লৈ বহিলোঁ একদম খাম আজি তো গাইছ গাই চিকেন পকৰা সুদা মাংসৰ পকৰি মানে খাই চাং চাটনি দিছি লগত পকোৰাত বেলেগ একো নাই চিকেন না চিকেনে সুদা তো গাইছ পকোৰা শেষ হোৱা নাই আলু পৰঠা গেল আলু পৰঠা এই চাওক থুকদাকে বনাই দিছে খাৱাহে কথাই ঠান তো গাইছ এই চাও লিভাৰ আহি গেল লিভাৰ এই টেঙাতে দিছি আৰু ই যে বেষ্ট লাগব চিকেন চপ দি চিকেন চপ দুটা আহি গেল পৰঠা ৰেডি চব্জি ৰেডি চব্জি চাও থুগা চব্জি ইফালে চিকেন চপ এইটো লিভাৰ মাখা খাই কেনে আমাৰ লিভাৰে কণ্ট্ৰল কৰিব নোৱাৰা হ'ব খান তো গাইছ এইখিনি খাওয়া এটা মুশকিলে যাব আমাৰ গৰম খকৰা বৈদ্য গৰম এঠান অলপ মানে এটা টেঙা দি দিওঁ টেঙা দিলে বঢ়িয়া ল'ব নেমু আটি দিওঁ নেমু খাওঁ তই দেখোন এটা খালিহে পাটনা মৰটো খাওঁ ৰ অলপমান চাটনি লগাই লওঁ এতে চাটনি আমি তো বেষ্ট চাটনি বনাই কিন্তু দেই কোহাই কি খামে পৰঠা এবার পৰঠা লো বৈদ্য জ্বালা ধরছে কোনটা বৈদ্য জ্বালা এঠান আহিল ললিপপ গাইছ এই ললিপপ আহি গেল ললিপপ এই চাটনি খাইছে কিন্তু দে আচৰিত চাটনি দিছে নাও মান পৰঠা খান আছে চাটনি নাছে কি এটা চাটনি আৰু ললিপপ আছে ইফালে চাটনি টেঙা দিবা একেবে খাৱাহে কথাই ঠান ভালে হৈছে খাওয়া হয়ে গেল